हेलो एवरीवन मोर चेनेলৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ভাবিলোঁ বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাওঁ, তেন্তে চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে, আৰু শেষত চাই জনাব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে। ঠিক আছে, তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আহিলোঁ মই কিটচেনলৈ। আজি ৰাতি বনাব লৈছোঁ। দিনৰ সাজটো বাৰু এনেকৈ গ'ল যি খাই মেলি। এতিয়া বনাম বুলি ভাবিছোঁ আলু মটৰ। আপোনালোকে চাগে বনাইছে আলু মটৰ, নবনাকৈ থকা নাই। মই কেনেকৈ বনাওঁ তাকে দেখুৱাবলৈ আহিছোঁ। আপোনালোকে চাই যাব ভিডিঅ'টো। যদি ভাল পায় তেন্তে জনাব ভাল লাগিছে বুলি। ঠিক আছে, বোলো বনাওঁ তেন্তে। এতিয়া পিছে ৰাতি বনাই পিছে এতিয়া 5টামান বাজিছে। ৰ'দ ওলাই আছে অলপ অলপ, কিন্তু ইহঁত ভিতৰত আন্ধাৰ হৈ কাৰণে লাইটটো মই জ্বলাই থৈছোঁ, আৰু ফটোটো ইমান পিকচাৰটো আন্ধাৰটো ভালকৈ নাহে যে, সেইকাৰণে। ঠিক আছে, মই বনাব লাগিব তেন্তে। চাওক, মই বনাব লৈছোঁ। মই কি লাগিব কৈ দিছোঁ, কি লৈছোঁ। এইখিনি আলু ল'লোঁ। আলুখিনি মই বইল কৰি ল'লোঁ। বইল কৰি এইখিনি গুচাই ল'লোঁ। আগতে গুচোৱা নাই, পাছত গুচাই লৈছোঁ। এইখিনি লৈছোঁ বিলাহী আৰু জলকীয়া আমি সেনেকৈ কাটি লৈছোঁ। তাৰপিছত লৈছোঁ এইখিনি চাওক, পিঁয়াজ, নহৰু, আদা মিহিকৈ কাটি ল'ব। তাৰপিছত মটৰ এফালে আছে। ঠিক আছে, ব'লক। জিৰাখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াত দি দিম পিঁয়াজ, নহৰু আৰু আদা কাটি লৈছিলোঁ মিহিকৈ, সেইখিনি দি দিছোঁ ইয়াতে। এইখিনি অলপ দেৰি ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি ভাজি হৈ গ'ল, ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াত বিলাহী আৰু জলকীয়া কাটি লৈছিলোঁ মিহিকৈ, এইখিনি দি দিছোঁ। এইখিনি ভাজি ল'ম এতিয়া অলপ দেৰি। মই বিলাহীখিনি ভাজিলোঁ অলপ দেৰি। এতিয়া নিমখ দি দিম। তাক কি দিছোঁ মই কৈ দিছোঁ। নিমখ, হালধি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি দিছোঁ। জলকীয়া গুড়িটো অপচনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে, কাৰণ জলকীয়া গুড়ি মই কালাৰটো হ'বৰ কাৰণে দিছোঁ। আৰু ইয়াত অভ্যাস যে খায়, ৰেগুলাৰ খায় এওঁলোকে, সেইকাৰণে মই জলকীয়া গুড়ি দিওঁ। আগতে মোৰো খোৱা অভ্যাস নাছিলে, এতিয়া খাই মোৰো অভ্যাস হৈ গ'ল জলকীয়া গুড়ি, সেইকাৰণে মই প্ৰায় চব্জিতে দিওঁৱেই জলকীয়া গুড়ি, কেতিয়াবাহে নিদিওঁ। এতিয়া মই এনেকৈ ভাজি ল'ম, এইখিনি সিজাই ল'ম ইয়াতে। মই বিলাহীখিনি সিজিলে, তাৰপিছত এতিয়া মটৰখিনি দিম ইয়াতে। মটৰখিনি দি দিলোঁ। মটৰখিনি অলপ সিজিবলৈ দিম। পানী অলপ দিছোঁ, অলপ দেৰি সিজিবলৈ দিম মটৰখিনি। কালাৰটো দেখি কেনেকুৱা লাগিছে আপোনালোকৰ? কাৰ খাবলৈ মন গৈছে জনাবচোন দেই। বিলাহীখিনি একেবাৰে সিজি গ'ল। এতিয়া মটৰখিনি সিজিলে, এতিয়া মই পানী দি সিজাম অলপ। এইখিনি আছে আলুখিনি এনেকৈ মই অলপ ভাঙি দিছোঁ। পূৰা ভাঙি দিয়া নাই, মিহি কৰি অলপ ভাঙিছোঁ। এনেকৈ দি দিলোঁ। মিক্স কৰি ল'লোঁ মই এইখিনি এতিয়া। এতিয়া মই পানী দি দিছোঁ ইয়াত। আপোনালোকে যদি ভাতৰ লগত খায় তেন্তে অলপ পানী দি পেলাই জুলীয়া কৰি ল'ব পাৰে। মই এতিয়া ৰুটিৰ লগত খাম, সেইকাৰণে ইমান পানী দিয়া নাই, অলপ পানী দিম। অলপ পানী দিছোঁ, এইখিনি সিজিবলৈ দিম বাৰু। আপোনালোকে ভাতৰ লগতো খাব পাৰিব, ৰুটিৰ লগতো খাব পাৰিব। ৰুটিৰ লগত খালি অলপ পানী কমকৈ দিব এইখিনি। এতিয়া মই এইখিনি ঢাকি পেলাই সিজিব দিম, তাৰপিছত মই ধনিয়া পাত দি দিম। মোৰ চব্জিও ৰেডি হৈ গ'ল। ইয়াত এতিয়া মই ধনিয়া পাত দি দিলোঁ ওপৰত। আৰু গেছটো বন্ধ কৰি দিলোঁ। হৈ গ'ল এইখিনি। মই দেখুৱাই দিছোঁ আপোনালোকৰ ফাইনেল লুক। চাওক, মই এইখিনি মই